কথাটো হ'ল আমাৰ ইয়াত দমকল মেনুফেকচাৰিং হয়। ইয়াত হোলচেল ৰিটেইল চব পাব আৰু কিবা কিবি হয়, পাম্প হয় আৰু ফেন আৰু কিবা কিবি কাম হৈ থাকে। আৰু মেনুফেকচাৰিংটো হ'ল আচল মেনুফেকচাৰিংটো হ'ল পাম্প, যিটো লোগো আছে, এই যি লোগো আছে। আৰু তাৰ বাহিৰত যিবিলাক পেলনীয়া বস্তু আছে, সেই পেলনীয়া বস্তুতে আমি এটা বাইক নিৰ্মাণ কৰিছোঁ। বাইকখন চলোৱা যায় নেকি? চলোৱা যায় পুৰা। এই আইডিয়াটো আপুনি ক'ৰবাৰ পৰা শিকিছে না? আইডিয়াটো ক'ৰ পৰা আহে? আইডিয়াটো তাৰমানে ক'ৰবাত এনেকা জাগা আছে য'ত অসুবিধা হয়, সেইটোত কোনো অসুবিধা নাই। পানী চানী চব জাগাতে যাব পাৰি। আপুনি আচলতে শিকিছে ক'ত এই বাইকটো? এতিয়া কি মই নিজেই ধাৰণা কৰি বনাইছোঁ, এইটো ক'তো শিকা নাই আমি। আপোনাৰ গেৰেজখন ক'ত অৱস্থিত? ভাণ্ডাৰা বজাৰ। আমাৰ গেৰেজখনৰ নাম হৈছে হুচাইন গেৰেজ। আৰু আপোনাৰ নামটো? আমাৰ নাম হ'ল ইউচুফ আলী। আপুনি এই যে গেৰেজৰ এই যে দমকল যে মেনুফেকচাৰ কৰে, এই বিষয়ে আপুনি দৰ্শকক কি ক'ব? দৰ্শকক ক'ব যাতে আমাৰ দমকলটো লৈ আমাক আগবঢ়ায় আৰু পানী যিবিলাক দমকল আছে তাতকৈ বেছি ওলাব। ইটো ষ্টিলৰ হয়, লাষ্টিংটো বেছি হ'ব। দামটো কিমান? দামটোতো হোলচেল ৰেট আছে, 1500 টাকা হোলচেল ৰেট আছে।